নাইস নমস্কাৰ আজি এটা ষ্টুডিঅ'ৰ মঞ্চত এই মঞ্চৰ যোগেদি আমি এটা বালক শিশুৰ যি জীৱিকাৰ পথৰ কাৰণে তেওঁ সংগ্ৰাম কৰি হাৰ মানা নাই মাত্ৰ 11 বছৰ 12 বছৰ বয়সত তেওঁ যি বিজ্ঞানৰ অপাৰ সৃষ্টি কৰিলে এই সৃষ্টি আমি ৰাইজৰ মাজত দেখাবলৈ আগ্ৰহ কৰিছোঁ আৰু এই শিশুটিৰ জৰিয়তে আজি আগবাঢ়ি অহা শিশুসকলৰ যি ভৱিষ্যত তেওঁলোকৰ যি কাৰিকৰী চিন্তা বিজ্ঞানৰ কোনো শিক্ষাগত অৰ্হতা নোহোৱাকৈ কোনো টেকনিক নোহোৱাকৈ কাৰো প্ৰশিক্ষণ নোলোৱাকৈ তেওঁ নিজে ঘৰৰ সৰু সুৰা ইটো সিটো বেটেৰী হওক কিছুমান সূক্ষ্ম বস্তু সংগ্ৰহ কৰি তেওঁ যে অপাৰ সৃষ্টি কৰিলে ইয়াক আমি এই মঞ্চৰ যোগেদি দেখুৱাবলৈ চেষ্টা কৰিছোঁ তেওঁৰ পৰিচয়টো আমি পোনে পোনে ক'বলৈ বিচাৰিছোঁ তেওঁ নলবাৰী জিলাৰ উপবিভাগ মৌজাৰ কালাক গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ শিশু তেওঁৰ দেউতাক এজন সাধাৰণ তেওঁৰ পুত্ৰই অপাৰ সৃষ্টি কৰিলে তাক আমি দেখুৱাবই লাগিব আমি ঠিক তেনেকৈ নিউজ লাভৰ মঞ্চৰ পৰা যে আমি সুখাৰ সংজ্ঞা বিচাৰি ফিজিকেলি হেণ্ডিকেপসকলক আমি গানৰ মাধ্যমে তেওঁলোকক পৰিচয় দিব সক্ষম হৈছোঁ ঠিক তেনেকৈ তেওঁ একজন বিজ্ঞানৰ অপাৰ সৃষ্টি বাবু ইয়াত কোনে কোনে বাবু তোমাৰ পৰিচয় মোৰ নাম ৰাজদীপ কলিতা হয় মই এটা বৈজ্ঞানিক কাম কৰিছোঁ এই বৈজ্ঞানিক কামটো মই 2017 পৰা আৰম্ভ কৰিলোঁ হয় যেনেকুৱা এইটো বস্তু মই দেখাই দিছোঁ এইটো বস্তু মই ইটো লগৰ পৰা আনিও আৰু মই মেকানিকেলৰ চাওক দৰ্শক আপোনালোকে কোনে কোনে সুন্দৰভাৱে এওঁৰ বিজ্ঞান অপাৰ সৃষ্টি চাওক চাওক আপোনালোকে নিশ্চয় দেখিছে কেমেৰামেন এই লাইট ৰাজদীপ ইয়াৰ মই এইটো লাইটটো দেখাইছোঁ এইটো এটা বেটাৰী এইটো চুইচ আমি চুইচৰ লগত এনেকৈ কানেকশ্যন কৰি কিনে চুইচটো লগাই দিলে ইয়াৰ পৰা ক'লৈকে যায় বাৰু ইয়াৰ পৰা ইয়ালৈ আহিলে এই বগা তাঁৰডাল নীলা তাঁৰডাল আগে এডাল তাঁৰ ইয়াতে লাগিব আৰু একডাল তাঁৰ লাইটাৰ একডাল তাঁৰ ইয়াতে লাগিব আৰু বেটাৰীৰ এডাল তাঁৰ ইয়াতে লাগিব আচ্ছা ইয়াত কিবা প্লাছ মাইনাছৰ কিবা প্ৰয়োজন হয় নেকি হয় নিশ্চয় বাৰু এ প্লাছ কৈ দিব নেকি ৰাইজৰ লগত এ প্লাছ এ মাইনাছ আৰু ইয়াতে থাকে এ প্লাছ এ মাইনাছ হয় এতিয়া আমি প্লাছ মাইনাছ নোহোৱাকৈ আমি কোনো কাম কৰিব নোৱাৰোঁ আচ্ছা খুব এটা একজেক্টলি সঁচা কথা হয় প্লাছ মাইনাছ লাগিব এতিয়া মই এইটো বস্তু দেখাই দিছোঁ এতিয়া মই এই চুইচটো অন কৰি দিছোঁ এইটো এটা লুজ কানেকশ্যন হৈ আছে দিয়ক হয় হয় নাই এইটো কাৰিকৰী বিজিতে ঠিক হৈ যাব জ্বালাৰ প্ৰয়োজন আছে ইয়াত নাই এতিয়া জ্বলি আমি চাইছোঁ এতিয়া জ্বলি দেখক এতিয়া জ্বলিছে সুন্দৰভাৱে জ্বলিছে ইয়াৰ কিছুমান কাৰিকৰী বিজিতিৰ কাৰণে এইটো জ্বলিবলৈ সক্ষম হোৱা নাছিল আকৌ সচল হৈছে জ্বলি উঠিছে এতিয়া এই চুইচ আছে এইটো অফ কৰি দিলে এইটো অফ হৈ যাব আৰু তোমাক মই দুটা প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ তুমি যে সৰু সৰু বস্তুবিলাক সৃষ্টি কৰিছে ইয়াত কিবা অৰ্থৰ টকা পইচাৰ প্ৰয়োজন আছে নে তুমি সামগ্ৰীসমূহ কালেকশ্যন কৰি তোমাৰ বন্ধু বান্ধৱৰ পৰা আনি এক সুন্দৰ বজাৰ পৰা তুলিছা ইয়াত টকাৰ কোনো কথা নাই মই বন্ধু বান্ধৱৰ লগত মোৰ বন্ধু এটা সুন্দৰ সংযোগ আছে বন্ধুৰ লগত তেওঁলোকে যেনেকৈ তোমাক বস্তুবিলাক যোগাৰ মোৰ বহুত ভাল বন্ধু আছে সিহঁতকো মই শিকাইছোঁ বহুত সিহঁতেও বহুত কৰিছে মোৰ তাৰ পৰা শিকি লৈছে আৰু সিহঁতৰ তাৰ পৰা মই বহুত বস্তু আনি শিকিছে আচ্ছা ঠিক আছে আচ্ছা ৰাজদীপ তুমি যিহেতুকে এই জীৱন সংগ্ৰামত তুমি নুমি পৰিছা কাৰণ তুমি এই বস্তুটো তুমি পিছলৈ নিব খুজিবানে নে ইয়াতে সমাপ্ত নিশ্চয় মই পিছলৈ নিব খুজিম নিশ্চয় আমি এইখিনিতে দৰ্শক জনাব আজিকালি যিহেতুকে আপোনালোকে জানে যে গানৰ ফালৰ পৰা ভিডিঅ'ৰ ফালৰ পৰা যিকোনো ল'ৰা ছোৱালীসকলে তেওঁলোকক সেইটো দিশত বেছি আগ্ৰহী হোৱা দেখা গৈছে কিন্তু এনেকুৱা সময়ত এটা ল'ৰাই তাৰমানে যিটো আমাৰ বিজ্ঞানৰ এক তাৰমানে কলা বুলি ক'ব লাগিব গতিকে এইবোৰ চাওক আপোনালোকে ইমান কম বয়সতে কথা ক'ব বিচাৰিছোঁ এইটো অনুষ্ঠান যদি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আগত তেওঁৰ প্ৰতিভাৰ বিষয়ে জনাব পাৰোঁ তেওঁ হয়তো আমাৰ যিটো মানে চেণ্ট্ৰেল যিটো মোদী নৰেন্দ্ৰ মোদী যাক কোৱা হয় বিশ্বৰ নেতা তেওঁৰ ওচৰত যদি এনেকুৱা যি প্ৰতিভাপন্ন সম্পন্ন যি শিশু আছে এটি ক্ষুদ্ৰ পৰিয়ালৰ শিশু হয় তেওঁৰ বাপেক এজন সাধাৰণ তেল বেপাৰী হয় তেওঁৰ বাপেক এজন সাধাৰণ এই উপবিভাগ মৌজাৰ কালাক গাঁৱৰ সাধাৰণ তেল বেপাৰী হয় তেওঁৰ ল'ৰাই যদি কিছুমান বন্ধু হতুৱাই কিছু সূক্ষ্ম বস্তু সংগ্ৰহ কৰি এনেকুৱা বিজ্ঞানৰ অপাৰ সৃষ্টি কৰিব যাক আমি কোৱা হয় অহো কি আশ্চৰ্য বিজ্ঞানেশ্বৰ অপাৰ মহেন্দ্ৰ
যাক সংস্কৃতত কৈছিলে পণ্ডিতসকলে, আমি সেইটো বস্তু হোৱাই তেওঁক আচ্ছা আমি এই চিকতে আৰু এটা কথা জানিব খুজিছে, এইটোৱে এটা উদাহৰণ নহয়, তেওঁৰ আৰু অজস্ৰ তেনেকুৱা উদাহৰণ আছে। আমি পোনে পোনে মই দেখুৱাব খুজিছোঁ। ৰাজদীপ, যদি তুমি তোমাৰ এই হেৰিবোৰ দেখুৱাই দিয়া কলাবোৰ, আমি নিশ্চয় আনন্দিত হ'ম। আৰু এইটোৰ বাহিৰেও আৰু বহুত বস্তু আছে। চাওক ৰাইজ, এতিয়া আমি যেনেকে আমাৰ লাইট দিলে মিটাৰ যায়, মিটাৰৰ পৰা পইচা কালেকশ্যন কৰি ৰিডিং লয়, ঠিক আছে। মোৰো এটা মিটাৰ আছে, ইয়াতে সৰু এটা মটৰ বস্তু এটা থাকে। সেই মটৰটো ইয়াতে মই এতিয়া মটৰটো ওলাই থৈছোঁ দিয়কচোন। সেই মটৰটো ইয়াতে ফিটিং কৰি কিনে তাৰপিছত যায় বেটাৰীত কানেকশ্যনটো লগাই দিলে, এইটো যিমানে লাইটটো লগালে এইটো বস্তু এনেকৈ যাই থাকিব। মানে যিমান সঁচা বস্তু নেকি? এইটো তাৰমানে লাইটটো জ্বলালে এইটো বস্তু এনেকৈ যাই থাকিব। এইটো বস্তু এনেকৈ যাই এইটো ঘূৰিব। আচ্ছা ঠিক আছে, আৰু কৈ যাওক ৰাজদীপ। হয়, এইটো এনেকৈ কৰি এইটোত মিটাৰত এনেকৈ জ্বলাই, তাৰপিছত যায় আপোনালোকৰ মই এইটো এটা বস্তু মই মইতো আপোনালোক খুলি কিনে টকা দিছোঁ। এই দুটা বস্তু আছে, মই এইটো বস্তু আৰু এইটো বস্তু এইটো মই বন্ধু বান্ধৱৰ পৰা আনিছোঁ। আৰু এই বেটাৰী লাইট আপুনিও কওক দিয়া, মই ধৰি আছোঁ, আপুনিও কওক না দিয়া। লাইট এনেকৈ মই ফিটিং কৰি কিনে। আচ্ছা, মই মাজতে এটা কথা সুধিবলৈ বিচাৰিছোঁ তোমাক। তোমাৰ যে একজন মানে তোমাৰ খুৰা, যাক আমি আংকুল কোৱা যায়, আচ্ছা, তেওঁৰ পৰা কিবা অৰিহণা পোৱা কিবা? নিশ্চয় হয়, বহুত পাইছোঁ। আচ্ছা, তেওঁৰ পিছত কিবা তুমি ঘূৰা মেলা কৰিছিলা, কিছু শিকিব পাৰিছা? আচ্ছা ৰাজদীপ, আমি এটা কথা জানিব আৰু দুটা কথা মই ক'ব খোজোঁ। তোমাৰ দুটামান এক্সিডেণ্ট হৈ গৈছে, যাৰ ফলত তোমাৰ পেচাবত তোমাৰ কলমত দিছিলে স্কুল গৈ থাকোঁতে, ক্লাছ দ্বিতীয় একবাৰ তোমাৰ মানে হাত ছিঙি গৈছিলে, চাইকেলৰ পৰা তোমাৰ মামাহঁতৰ ওচৰত তোমাৰ হাত ছিঙি গৈছিলে। আচ্ছা, একবাৰ তোমাৰ চকু ভুলে পিন্ধি তাত জলকলা আছে তোমাৰ আচ্ছা, তাৰ মাজতো তুমি যে প্ৰবল উৎসাহ উদ্দীপনা আকৌ বিজ্ঞানৰ অপসৃষ্টি কৰিবলৈ সক্ষম হৈছা, তাৰ কাৰণে তোমাৰ পৰিয়ালৰ অৰিহণা কি? পৰিয়াল কি হয় তোমাক সহায় কৰে ক'ব নেকি অলপ? তো জৰুৰী অৱস্থা, তোমাৰ দেউতা এজন সাধাৰণ তেল বেপাৰী হয়, কোনো ইনকাম নাই, তোমাৰ পৰিয়ালত তুমি যে সাধাৰণ মানে জাতীয় বিদ্যালয়ৰ পৰা পঢ়ি গৈ তুমি চৰকাৰী স্কুলত পঢ়া, শুনিব পাইছোঁ তোমাৰ মাষ্টৰে তোমাক মৰম কৰে, তোমাৰ যিটো মানে প্ৰতিভা তাক দেখি বাৰু কোৱাচোন। মই ইতিমধ্যে এইটো ক'ব বিচাৰিছোঁ, মই বহুত লাইটৰ মেকানিক আদি পৰা মই আনো, শিকিছোঁ। এনেকৈ শিকি কিনে মই জানে এইটো বস্তু আছে, এইটো বস্তু মই তাৰমানে মেকানিক থাকে, মেকানিকৰ পৰা মই এইটো বস্তু কিনিছোঁ, এজন মোৰ বন্ধুৰ পৰা মই আনিছোঁ। আনিলে এইটো বস্তু আৰু এইটো বস্তু মই আনিছোঁ, আৰু এই লাইট বেটাৰী আদিবোৰ মই নিজে ফিটিং কৰি কিনে এইটো মই এটা বনাইছোঁ, যিটো কি ইয়াতে সোমাই দিলে এইটো এটা চুইচ আপোনালোকে নিশ্চয় দেখিছে, এই চুইচটো এনেকৈ লগাই দিলে জ্বলিব। আচ্ছা ঠিক আছে ৰাজদীপ, তুমি যিহেতুকে এইবোৰৰ প্ৰতি আগ্ৰহী, তুমি ভৱিষ্যতলৈ কেনেকুৱা আৰু কাম কৰি যাম বুলি ভাবিছা তুমি? মই বহুত ডাঙৰ বস্তু বনাম বুলি মই আগ্ৰহ আছে। ঠিক আছে, আমি এই চেগত